ৰাজগড়ত পূজা চাব আহি লগ পালোঁ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক। এইটো লাইটৰ পদক্ষেপ ল'লে, এইটো ভাল লাগিলে। সেইবিলাক অকণমান আপোনালোকে দেখা পাইছে, এইটো লাইট হৈছে ৰাজগড় তিনিআলিৰ হাইমাষ্ট লাইট, আৰু এই হাইমাষ্ট লাইট উদ্বোধন কৰিলে আমাৰ সন্মানীয় বিধায়ক বিমল বৰা ডাঙৰীয়াই। ৰাজগড় আৰু টিংখাং এই দুটা স্থানত 5টা হাইমাষ্ট লাইট যাতে এয়াৰগান ট্ৰাই কৰি চাইছোঁ, ফুটাব পৰা নাই, গুলি লগাব পৰা নাই বেলুনকেইটাত। এয়া হৈছে ৰাজগড় তিনিআলি পূজা মণ্ডপ, খুব সুন্দৰকৈ সজাই পৰাই তুলিছে। সকলো অসমবাসী ৰাইজক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ, যাতে ভালে কুশলে পাৰ হওক পূজা। এইটো ভাল লাগিছে ন?